নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিঅ'লৈ। তই আহি আছো লক্ষী পূজা চাবলৈ আৰু এইখন ক'ৰ জানেনে? তো আহি পালো মানিকপুৰ আৰু এইখন দেখিছেনে কি ধুনীয়া গেট। আৰু আহি লগ পাই যাওঁ মানিকপুৰৰ একদম লোকেল দাদা ইফালে। কি খবৰ? বঢ়িয়া। আৰু ভৱেশ দাক লগ পাইলে মানে কিবা এটা ভালে লাগে। আৰু যিহেতু এইবাৰ মানে মিনি থিয়েটাৰত আছে ধুনীয়াকৈ মানে কালি গ'ল ন অপৰসী হৈছে আমাৰ ইয়াত। অপৰসী হৈছে, খুব ভাল অভিনয় কৰিছে, ভাল লাগিল, বহুত বহুত ধন্যবাদ মানে আমাক উপহাৰ দিয়াৰ বাবে। আৰু বাকী খবৰ কেনে? বঢ়িয়া। আৰু তুমি যে আহিছা ভাল লাগিল। আমিতো আহিব লাগিব যিহেতু ভৱেশ দা আমাৰ মানিকপুৰৰ আৰু যিসকল মানুহে ভিডিঅ'টো চাই আছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। হ'লেও আপোনালোকে আহিব মানিকপুৰত, যিহেতু ইফালে লক্ষী পূজা চলি আছে আৰু ইফালে প্ৰগ্ৰেম হৈ আছে, নাম ধৰি আছে ধুনীয়াকে। আৰু মাইনা আঙঠি বিচাৰি আছে, জোখৰ পোৱা নাই দেই। আৰু মাইনা মানে আঙঠি বিচাৰি আছে, মানে জোখৰ পোৱা নাই। পাইছে না মানে চাইটো পাইছেতো, এইটো হ'ব হৈ যাব। অ ডাঙৰ হয় নেকি? হয় নেকি? হ'ব অ'কে। আৰু ইফালে খুৰা আছে, খুৰা ক'ৰ পৰা আহিছে? বালাগাঁও তো আছে। আৰু বিক্ৰী বাৰ্তা কেনে? ভালে। এতিয়া আহিছো বাণিজ্য মেলালৈ। বাণিজ্য মেলানো কি চাব, সেই একেই বস্তু, বেগ চেগ, কাপোৰ কানি, হাবি জাবি, সোণা মালা খাৰু। আৰু যিয়ে নহওক ৰাতিলৈ আহিছো আমি, কমচে কম 10টামান বাজিল। আৰু যিহেতু সোনকালে মানুহ হয়, সোনকালে শেষ হৈ যায়। আৰু ইফালে বল এটা লাগে মোক, কাৰণ বিৰাট ভাল পাওঁ মই। আৰু ইফালে দেখিছেনে খাৰু। আৰু মানিকপুৰত আহিয়ে লগ পাই যাওঁ ইফালে ছাবস্ক্ৰাইবাৰ। কি খবৰ? পূজাৰ শুভেচ্ছা থাকিল দেই। ভালনে খবৰ? ঠিকে আছে। তো বাকী ভাল লাগে যে মানিকপুৰলৈ আহিছো আৰু সকলোকে যদি লগ পোৱা, মানে ভাল মানুহবোৰ, মানে ভাল পোৱা মানুহবোৰ যদি লগ পাই যাওঁ তো কিবা এটা ভালে লাগে। তো আজিলৈ এৰিছো, বাই বাই। এতিয়া আহিছো ডাইৰেক্ট ফুলকাৰবালৈ। আৰু ফুলকাৰবাত কি চলি আছে দেখিছেনে? মিনি থিয়েটাৰ। আৰু পূজাত আহিয়ে লগ পালো ইফালে আমাৰ মাতটো। কি খবৰ দেই? কি হাঁহি আছা? ভাল। ক'ত চালি পূজা? ইয়াতে ফাৰ্ষ্ট। বা ভাল লাগিল দেই লগ পাই। আৰু ইফালে মামী কি চিন্তা কৰি আছা? ইফালে আমাৰ চটু। অ'কে হৈ আছে মিনি থিয়েটাৰ ইফালে। আৰু ইফালে আহি লগৰবোৰক যদি লগ নাপাওঁ তো কেনেকৈ হ'ব? কেইটা আই দে। তো বাকী কেনে খবৰ? আছো ঠিকে আছে। বাকী ভাল। ইফালে বঢ়িয়া। তো ভাল লাগে এনেকে লগ পালে। আৰু বাকী ভাল লাগে সকলোকে যেতিয়া লগ পাওঁ। আৰু ইফালে চলি আছে মিনি থিয়েটাৰ ধুনীয়াকে। তো এতিয়া যিহেতু ঘৰলৈ যাওঁ তো সকলোকে বাই বাই আৰু গুড নাইট।